নমস্কাৰ নমাডি লাইভ দৰ্শকসকল, এই মুহূৰ্তত দিব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ ফলাফল দিয়াৰ ঘোষণা ৰাজ্য চৰকাৰৰ। অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ। এসপ্তাহৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এসপ্তাহৰ ভিতৰত প্ৰকাশৰ সম্ভাৱনা আছে। আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আয়োজিত সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ইংগিত দিয়ে। তেওঁ কয় যে ফলাফলৰ ঘোষণা অহা ৩-৪ দিনতো হ'ব পাৰে, 7 দিনো লাগিব পাৰে। ফলাফলৰ এই মুহূৰ্তক লৈ প্ৰস্তুতি হোৱা নাই বাবেই ফলাফলৰ প্ৰকাশ কৰা নাই, কিন্তু সময়মতে কোনোবা এদিন ফলাফল প্ৰকাশ পাব। অসমৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল প্ৰকাশ কৰিবলৈ এতিয়ালৈকে সাজু হোৱা নাই। ফলাফল প্ৰকাশৰ ক্ষেত্ৰত চৰকাৰে শিক্ষা সংসদৰ হেঁচা দিয়া নাই, কাৰণ শিক্ষা সংসদক ফলাফল প্ৰকাশৰ বাবে হেঁচা দিলে মানসিক হেঁচা ভুল ফলাফল প্ৰকাশ পাব পাৰে। তেতিয়া ভুল ফলাফলৰ বাবে বহুতৰে জীৱন ধ্বংস হ'ব পাৰে। ফলাফলৰ প্ৰকাশৰ সময়ত যিহেতু উকলি যোৱা নাই, সেয়েহে চৰকাৰে খুচৰাৰূপে ফলাফল প্ৰকাশ পোৱাটোৱেই বিচাৰে।